হে মোৰ চিৰনমস্য প্ৰিয় বন্ধুসকল, জয়জ্যোতি মই আপোনাসৱৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত নিবেদিছোঁ। আজি পবিত্ৰ শিশু দিৱস। সেয়ে মই আমাৰ দেশৰ অতিকে মৰমৰ অতিকে চেনেহৰ শিশুসকলক উদ্দেশ্যি দুআষাৰ মনৰ কথা ক'বলৈ মনস্থ কৰিছোঁ। আপোনাসৱৰ কৃপাদৃষ্টি পালেই নিশ্চয় কৃতাৰ্থ হ'ম। আজিৰ এই দিনটোতে 14 নৱেম্বৰ তাৰিখে 1889 চনত এলাহাবাদত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল। প্ৰতি বছৰে তেওঁৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে। নেহৰুৱে শিশুসকলক বহুত মৰম কৰিছিল। তেওঁৰ অপজা দিনত শিশুসকলক মাতি আনি মিঠাই খুৱাইছিল। তেওঁৰ দৃষ্টিত শিশুবোৰ আছিল ভৱিষ্যত দেশৰ সোণাগৰী। সকলো শিশুৱে নেহৰুক খুৰা বুলি মাতিছিল। ভাৰতবৰ্ষৰ সেই বৰেণ্য নেতাজনৰ জন্ম দিনটোৱেই হ'ল শিশু দিৱস। সঁচাকৈ ভাৰতীয়সকলৰ বাবে ই এক গৌৰৱৰ কথা নহয়নে বাৰু? সেই দিনটোৱে হ'ল তেওঁক ৰমন্থন কৰাৰ এটা তাৎপৰ্যপূৰ্ণ দিন। উক্ত দিনটোৰ লগত সংগতি ৰাখি ভাৰতীয় শিশুসকলৰ মাজত বিভিন্ন ধৰণৰ কাৰ্যসূচীও ৰখা হয়। শাৰীৰিক তথা মানসিকভাৱে সকলো দিশতে শিশুসকলক সচকিত কৰি এক সংস্কাৰমুখী ধ্যান ধাৰণা শিশুসকলৰ মগজুত উদ্ভাসিত কৰাৰ চেষ্টা অব্যাহত ৰখাৰ সুপৰিকল্পনাও হাতত লোৱা হয় আজিৰ এই পবিত্ৰ দিনটোতে। প্ৰতিজন ভাৰতীয় নাগৰিকৰে প্ৰথম আৰু প্ৰধান কৰ্তব্য হ'ল শিশুসকলক ভৱিষ্যত দেশৰ সোণাগৰিক হিচাপে গঢ়ি তোলাটো। তাৰ বাবে প্ৰতিগৰাকী পিতৃ মাতৃ যত্নৱান হৈ নিজৰ সন্তানক সুপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব লাগিব। সঁচাকৈ শিশুসকল এখন ৰাষ্ট্ৰৰ নিৰ্মাতা। যিবিলাক দেশত শিশুবোৰ শক্তিশালী, মানসিকভাৱে সবল, সেইবোৰ দেশ সৰ্বতোপ্ৰকাৰে উন্নত। সৰুৰ পৰাই শিশুসকলক মানৱীয় গুণৰ অধিকাৰী হোৱাত অৰিহণা যোগাব লাগিব। তেওঁ কন্যা সন্তানেই হওক বা পুত্ৰ সন্তানেই হওক। তেওঁলোক আমাৰ ভৱিষ্যত দেশৰ বংশধৰ। দেশৰ প্ৰতিগৰাকী শিশুৱে যাতে মুখ্য অধিকাৰ শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। যদি নিজ দেশৰ সুৰক্ষিত বিচাৰে, তেন্তে প্ৰতিজন নাগৰিকে নিজ সন্তানক উচিত শিক্ষা প্ৰদান কৰক। আজিও দেশৰ প্ৰতিগৰাকী শিশুৰ মনত নেহৰুৰ স্মৃতি জাগৃত হৈ আছে। সমাজৰ কলুষিত বাতাবৰণে যাতে শিশুক কোনো ধৰণে বিচলিত কৰিব নোৱাৰি, তাৰ প্ৰতি ডাঙৰে চকু কাণ দিবই লাগিব। শিশুসকল বিপদগামী হ'লে দেশৰ ভৱিষ্যত অন্ধকাৰ সুনিশ্চিত। আজিও আমাৰ দেশত প্ৰায় 40% শিশুৰ জীৱন অন্ধকাৰচ্ছন্ন। শিশু শ্ৰমিক আজিও বিদ্যমান। বহু পিতৃ মাতৃয়ে নিজৰ পৰিয়ালটোত পোহপাল দিব নোৱাৰি নিজ সন্তানক আনৰ ঘৰত শ্ৰমিক হিচাপে নিয়োগ কৰিছে। এইটো এটা পৰিতাপৰ কথা। অৱশ্যে সৰ্বশিক্ষা অভিযানে কিছু সমস্যা সমাধান নকৰাও নহয়। বহু দুৰ্গম এলেকাতো শিক্ষাৰ পোহৰ বিলাইছে। তাৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ দিবই লাগিব। কিন্তু শিশু শ্ৰমিক সম্পূৰ্ণভাৱে বন্ধ কৰিব পৰা নাই। আৰু এই অভিযান সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিলে পিতৃ মাতৃৰ সদিচ্ছা অবিহনে সম্ভৱ নহ'ব। দেশৰ প্ৰগতি হোৱা মানে আমাৰেই গৌৰৱ। গতিকে দেশৰ বিকাশ সাধন কৰিব লাগিলে শিশুসকলক বিকশিত কৰিবই লাগিব। শিশুসকলক বিদ্বান কৰি গঢ়ি তুলিব লাগিব। সঁচা অৰ্থত ভাৰতবৰ্ষক এখন ৰামৰাজ্য হিচাপে গঢ়ি তুলিব লাগিব। তাৰ বাবে একমাত্ৰ সমল হ'ব এই শিশুসকল। তেওঁলোকে সকলো প্ৰকাৰে মজবুত হ'ব লাগিব। তেওঁলোকক মজবুত কৰি তুলিব লাগিব। হে মোৰ পৰম মিত্ৰসকল, আপোনাসৱেও নিশ্চয় তাকেই কামনা কৰে। এখন শান্তিপূৰ্ণ সমাজ, য'ত থাকিব মাথোন বিশ্বাস, সততা আৰু এক ভাতৃত্ববোধ মনোভাৱ। আচলতে মই অধিক কথা কৈ আপোনাসৱক বিৰক্তি কৰিব খোজা নাই। এয়া মোৰ নিজস্ব স্বভাৱ, মাথোন ভাষাৰ অভাৱ। দেশৰ প্ৰতি থকা মোৰ অকুণ্ঠ স্নেহ, শিশুসকলৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱা। শেষত সবাৰ কুশল মংগল কামনা কৰি আজিৰ এই পবিত্ৰ দিনটোৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি মোৰ চমু বক্তব্যৰ ইমানতেই অন্ত পেলালোঁ। ওম শান্তি ওম।